আদৰণি জনাবৰ কাৰণে এই আমাৰ জম্মু কাশ্মীৰৰ পৰা আহিছে। আপোনালোকে হাত তালি দি আদৰণি জনাব লাগে। ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছোঁ সেইখন গাড়ীত আছে আমাৰ ৰাতুল গোস্বামী দেৱ, তেখেত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক মহোদয়, তেখেতক এখন তিৰংগা পইচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ সন্মানীয় অচ্যুতানন্দ হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ, তেখেতক সেইখন গাড়ীৰ পৰা বক্তৃতা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জুলি হাজৰিকা বাইদেউক আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনালোঁ। এতিয়া আমাৰ ৰাতুল গোস্বামী দেৱক ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে আমি অনুৰোধ জনাম যাতে খুব কম সময় তেওঁলোকে ভাষণ দিয়ে, মানুহবোৰ ৰ'দত ৰৈ আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। জুলি হাজৰিকা বাইদেউক আমি এখন ফুলাম গামোচাৰে ৰাতুল গোস্বামী দেৱক আদৰণি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেইখন গাড়ীত আছে সভাপতি মহোদয়ক মই অনুৰোধ জনাইছোঁ অচ্যুতানন্দ হাজৰিকাদেৱক, তেখেতে যাতে গামোচাৰে তেখেতক আদৰণি জনায়। আমাৰ সেইখন গাড়ীত আছে ৰাতুল গোস্বামী দেৱ, তেখেতক দুআষাৰ ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় আজিৰ এই সংগ্ৰামস্থলীত সংগ্ৰামী অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগত জনাইছোঁ। দেশৰ প্ৰাথমিক শিক্ষকসকলে NPS ব্যৱস্থা প্ৰৱৰ্তন যেতিয়াৰে পৰা কৰিছিল তেতিয়াৰে পৰা আমি কৰি আহিছিলোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ আমি সংগ্ৰাম কৰিছিলোঁ, আমি সংসদ ভৱন কৰিছিলোঁ, এতিয়াও আমি এই আন্দোলনৰ কাৰ্যসূচী কৰি আছো। আৰু এতিয়া দেশৰ সমগ্ৰ শিক্ষক সমবেত হৈ আমি জনাইছোঁ প্ৰত্যাহাৰ কৰিব লাগে। আমি আপোনালোকক এই কথাখিনি কৈছোঁ যে যি ব্যৱস্থাই দেশৰ কৰ্মচাৰীসকলক শিক্ষকসকলক সজাইছে সেই ব্যৱস্থা আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। আমি আজি সকলো শিক্ষক কৰ্মচাৰী আমি সমবেত হৈছোঁ, সময়ত আমি সমবেত হ'ম। আমি অনুৰোধ জনাইছোঁ যাতে আমি সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰত ব্যস্ত থাকিব পাৰোঁ, তাৰ ব্যৱস্থা বাতিল কৰি ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাৰণে দাবী জনাইছোঁ। আমি আপোনালোকে ঘোষণা কৰিছোঁ যে এনেধৰণৰ পৰ্যায়ত অতি শীঘ্ৰে কৰি আছোঁ।